সম্পূৰ্ণ এটা কাল্পনিক কাহিনীৰে আপোনালোকৰ মাজত আমাৰ এই চুটি ছবি ৰং। তহঁতি পালি বাৰু তহঁতি এতিয়া বচোন বাৰু ঠিক আছে পিছে কাইলৈ তহঁতৰ ক্লাছলৈ নতুন ক্লাছমেট আহিব বাকী কালিয়া হোমৱৰ্কখিনি কৰিলি নহয় তহঁতি বাৰু মই এতিয়া কুৱেশ্যন কেইটামান দিওঁ তহঁতি লিখ বৰ্ডত দিয়া কুৱেশ্যনকেইটা লিখিল নহয় বাৰু ক্লাছটো আজিলৈ ইমানতে সামৰোঁ পাৰিলে তহঁতি কাইলৈ ফিজকেইটা লৈ আহিবি ঠিক আছে দুমাহমান ফিজ দিয়াই নাই আকৌ এই মাহৰ ফিজটো ক'ৰ পৰা মিলাম ভাবিয়ে পোৱা নাই মাকো ক'বলৈ বেয়া লাগে ক'ৰ পৰা যোগাৰ কৰি দিব ক'ত চাম বাৰু হ'ব দে তুমি যাম মই লওঁ মই আহিলোঁ দেই পানী গিলাচ এয়া ল হ'ব বাৰু তই মুখ হাতকেইটা ধুই আগচোন যা হ'ব ৰ'ব ভাত বাঢ়িলা নে বাঢ়ি থোৱা আছে কথা এটা শুনাইছোঁ কচোন ক মোৰ কাম আছে দেৰি হৈছে ফিজৰ কথা কৈছিলে পাই মোৰতো দুমাহৰ ফিজটো দিবই পৰা নাই এমাহটো কেনেকৈ দিব যি দেখিছোঁ ক্লাছ এৰিবহে লাগিব পইচা কেইটা যোগাৰ কৰিব লাগিব তই চিন্তা নকৰিবি কাইলৈ মই কিবা এটা
কালি মই কিবা এটা কৰিব লাগিব পিছে কৰিলে হয় এতিয়া মই পইচা যোগাৰ কৰোঁ কামত হোৱা নাই বাৰু কিবা এটা কৰিব লাগিব মই কামলৈ যাবলৈ ওলালো দেই তই উঠ মই যাওঁ দেই ভাত বাঢ়ি থোৱা আছে মই 12মান বজাত পামহি তই খাবি কি কৰিব কোৱা হ'ব মই পঠিয়াই দিছোঁ ব'লা জেংখন আছে যা লগতে মাতিছে চাই থাকি যা মই যাওঁ মোৰ কাম এটা আছে মই লোকেশ্যন দি দিছোঁ যা ইভিনিং পালিহি নহয় ব পিছে আজি তহঁতি দুটাহে যায় বাইকখিনি কি তোমালোকৰ নতুন ক্লাছমেট তোমালোকে চিনাকি হৈ গ'ল বাৰু তোমালোকে চিনাকি হৈ ল'লা নহয় মই কুৱেশ্যন এনচাৰ কেইটামান দিওঁ তোমালোকে নোট কৰিবা বাৰু আজিলৈ ক্লাছটো সামৰিছোঁ আজি বুজোৱা চেপ্টাৰটো কাইলৈ ক্লাছ টেষ্ট ল'ব তহঁতি সকলো আহিবি ঠিক আছে বহ বাকী এতিয়া কি
তাহাঁতক মানে 23টা বেমাৰ পালে বাৰু তহঁতিয়ে দে এতিয়া तुम्हारे नाम सियरे तुम्हार সমান হব তুমি জানো বুজানে পিছে তহঁতি চোৱাচোন নকৰিবি আকৌ হ'লনে তহঁতৰ বাৰু আজিলৈ যা তহঁত কাইলৈ মই বহীখন চাম তহঁতৰ সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে এনেদৰে সময় বাগৰি গ'ল আৰু নীলিম আৰু ৰশ্মিৰ সম্বন্ধটো প্ৰেমলৈ ৰূপান্তৰিত হ'ল কিন্তু নীলিমে গম পোৱা নাছিল ৰশ্মিৰ দেউতাক কোন তাইৰ বেকগ্ৰাউণ্ড কি আৰু আমিও নাজানো আহকচোন চাওঁ ৰশ্মিৰ পৰিয়ালৰ কোন কেনেদৰে কোন হয় এইজন হৈছে ষ্টক মাৰ্কেটৰ বিখ্যাত বিজনেছ টাইফুন মিষ্টাৰ ৰাজেন বৰদেলৈ অৰ্থাৎ ৰশ্মিৰ দেউতাকো এওঁ এক আণ্ডাৰগ্ৰাউণ্ড বিজনেছমেন আৰু গেংষ্টাৰ হয় দেউতাক নাই ঢুকালে আৰু মাকে ঘৰে ঘৰে কাম কৰে কি মই কিন্তু এইবোৰ কথা সহ্য কৰি নাথাকো মই হলে কিন্তু পাপাক এইবোৰ কথা কমেই আজিৰ পৰাই ফোন দিয়া নহব ফোন তুমি আজিৰ পৰা চুবলৈকে নোপোৱা মনত ৰাখিবা সেইটো কথা অকল
পঢ়াৰ বাহিৰে যদি বেলেগ তুমি কিবা কৰা ন চাই ল'বা আৰু কলেজতো থোৱা অনা নিয়া কৰিবলৈ মই আৰু তুমি উঠা আহা মোৰ লগত কলেজ যাব শুনাচোন কথা তোমাৰ বহুত হ'ল আৰু আহা বুলি কৈছো নহয় বহুত হ'ল তোমাৰ শুনাচোন মা শুনাচোন শুনাচোন এবাৰ মই এতিয়াই যাবলৈ মাজতে দেউতাক কৈলে কি হ'ব বাৰু এতিয়া মায়ো দৰ্জাখন খুলিতে নাই নহয় কি কৰিছে আকৌ মই গৈছো ৰ'ব তাই ৰুমত মই লগ কৰি থৈছো আহকচোন আপুনি ৰ'ব মই আনিছো তাইক পাপা আহিছে মাতিছে তোমাক কি শুনিছো এইবোৰ মই আপোনাৰ কাৰণেই হৈছে মৰম কৰি কৰি তাইক আপুনি একদম বৰবাদ কৰি দিলে এতিয়া কৰক কি কৰে আপুনি তাইক এইবোৰৰ কাৰণে মই ইমান মৰম কৰিছিলো হা দিলীপ কোন হয় হা কোনোবাই সুধিছো নাই বাবা ক'ত আছে বাবা ক'ত গ'ল বাবা ওলাই গৈছে মই বাবালৈ ফোন এটা কৰোঁ তুমি ক'তো ওলাই যাব নোৱাৰা একদম ৰুমত থাকিবা চম্ভালিব এই মোৰ ছোৱালীক ভাল পাবলৈ গৈছে কি শুনিছো মই বাবাই জানো এনেকুৱা কাম কৰিব পাৰে এইবোৰ কি হৈছে আমাৰ লগত হেল্ল' কি হয় নেকি ঠিক আছে ৰ'বা হেল্ল' দাস ক'ত আছ অঁ জেং এখন হ'লা ল'ৰা এটাক উঠাব লাগে মই তোক চব এড্ৰেছ দি আছোঁ তাক উঠাই দে অঁ ঠিক আছে Hello. Mau kuah kita? Hah? Pinjam. Mau coba tekan lagi. Salah lo. Terus
কাম কৰা লাগিব বঢ়িয়া ব'লা ব'লা ঐ তই নিলিম নহয় জানো তোৰ লগত কেছ আছে তই জানিবি নহয় কি কেছ ঐ ফোন লগা ৰৈ থাক একদম চিধা ৰৈ থাক গম পাবি এইটোৱে উঠা ছোৱালীক ভাল পাবলৈ সাহস ক'ত পালে তোক ফুটাই দিওঁ নি বে মোৰ ছোৱালীক ভাল পাবলৈ আহ দাস বেগ একেবাৰে খতম কৰি দে বহুত চালা दास एक खत्म कर ओके भाई Yo sudah kelas deh. Bos, kamu kelas. Sabas. এইদৰে নীলিম আৰু ৰশ্মিৰ প্ৰেম কাহিনী আধৰুৱা হৈ ৰয়। এনেদৰে সকলোবোৰ শেষ হৈ আৰু নীলিমৰ মাকে নিজৰ একমাত্ৰ সন্তানক হেৰুৱাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ মৃত্যু মুখত পৰে। এবছৰৰ পিছত ৰশ্মি নিজৰ মানসিকতা হেৰুৱাই
পাগলৰ দৰে হৈ পৰে তো থেংকছ ফৰ ৱাচিং গাইজ যদিহে ভিডিঅ'টোৰ মাজত কিবা ভুলভ্ৰান্তি হৈছিল তেন্তে ক্ষমা কৰি দিব কাৰণ এইখন আমাৰ দ্বিতীয়টো শ্বৰ্ট ফিল্ম তো কিছুমান ভুল থাকিবও পাৰে তো চাব আৰু আমাৰ বিহাইণ্ড দ্য চিনবোৰ ডেছক্ৰিপশ্যনত থকা চেনেলত সকলোবোৰ পাই যাব ধন্যবাদ